हेलो एवरीवन वेलकम बैक टू यूट्यूब चैनल आरके भिडियोज। तो बंधुসকল আজি মানে ভিডিওটো বেলেগ একো নহয়, মানে আমি এটা সৰু আনবক্সিং কৰিম আজি। এইটো বস্তু ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিলোঁ। তো বলক ভিডিওটো আমি বেছি দেৰি নকৰি কিনে সোনকালে আৰম্ভ কৰিছোঁ। তো এইটো বস্তু আমি অৰ্ডাৰ কৰিছিলোঁ। বস্তুটো ইমান দামীও নহয়, মানে কি হ'ল আমি যিবিলাক আগত ভিডিঅ' দিছোঁ সেইবিলাকৰ যিটো চাউণ্ড কোৱালিটি সেইটো ইমান ভাল হোৱা নাই, আৰু মানে ধৰক যিটো নইজ হৈ থাকে। তো আমি এইটো বস্তু অৰ্ডাৰ কৰিছিলোঁ। বস্তুটো ফ্লিপকাৰ্টত পোৱা যায়, বস্তু মাইক হয় এইটো। তো বস্তুটোৰ দাম বেছি নহয়। আপোনালোকক ইয়াৰ আমি ডেছক্ৰিপশ্যনত আমি লিংকটো দি দিম, আপোনালোকে চাব পাৰিব। এইডাল জেকডাল 3.5 mm হয়, আৰু এইডাল 1.5 মিটাৰৰ হয়। সকলোতে ছাপোৰ্ট কৰিব এইটো। তো ইয়াৰে আমি এটা ডেমো দেখাম আপোনালোকক। তো এইখিনিয়ে এইটো আনবক্সিঙত, বাকী ডেমোত দেখুৱাই আছোঁ আপোনালোকক। তো এইটোৱে মাইক হয়, এইটো লগাই লৈছোঁ। তো এইখিনি যিখিনি ভিডিঅ' কৰিছোঁ সেইটো এই মাইকৰ দ্বাৰাই কৰিছোঁ। তো চাউণ্ড কোৱালিটিটো কেনেকুৱা আহিছে আপোনালোকে কমেণ্ট বক্সত জনাব। তো ভিডিঅ'টো আজিলৈকে এইখিনিয়ে। যদি ভিডিঅ'টো ভাল লাগিছে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে চেনেলটোত প্ৰথম আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব। জয় অসম।